নমস্কাৰ জনালোঁ সকলোকে। কি খবৰ আপোনালোকৰ? মই ভালেই আছোঁ, আপোনালোকো নিশ্চয় ভালেই আছে। আৰু পূজাৰ যিহেতুকে বন্ধ বাৰকেইটা কেনেকুৱা ধৰণেনো আপোনালোকে পাৰ কৰিলে তাকে জনাব। আমি কিন্তু বহুত ধুনীয়াকৈ বন্ধ বাৰকেইটা পাৰ কৰিলোঁ। আৰু বহুত দিনৰ মূৰত আমি আচলতে এনেকৈ গোটেইকেইগৰাকী লগ হৈ ফুৰিবৰ কাৰণে সুবিধা পাইছোঁ। আৰু সুবিধাটো যেতিয়া পাইছোঁৱে তেতিয়াতো এৰি দিয়া নহ'ব। আৰু আজি আমি বেতিয়নীৰ মাহী ঘৰলৈ বুলি আহিছোঁ, মাজু বা আৰু মই, আৰু ডাঙৰ বা আৰু মাও আহি আছে। আৰু এয়া আমি আহি পাই গ'লোঁ মাহী ঘৰ। আৰু মাহীয়ে চাওকচোন ঘৰটো ইমান ধুনীয়াকৈ সজাই পৰাই থৈছে। আৰু এইফালে আমি গাঁৱৰ ফালে অকণ ওলাই আহিলোঁ চাহ তাহ খাই পেলাই। আৰু গাঁওখন আগতে পৰিৱেশটো অকণমান বেলেগ আছিলে, কিন্তু এতিয়া পৰিৱেশটো বহুত ধুনীয়া হৈ গ'ল। আৰু বহুত নতুন নতুন কিবা কিবি বনালে মলং ঘৰৰ লগতে। এটা ছাইডতে আদিত্য ক্লাব এটা আছিলে, সেই ক্লাবটোও বহুত ধুনীয়াকৈ বনাই দিলে। আৰু পৰিৱেশটো সঁচাকৈ বহুত ভাল লাগিলে। চাৰিওফালে ধাননি পথাৰৰ মাজে মাজে ৰাস্তা, আৰু আমি ৰাস্তাৰ মাজতে এনেকৈ অকণি অকণি টিকলা টিকলিকেইটাক লৈ অকণমান ফুৰিলোঁ। আৰু হাতে হাতে দোকান দেখা মাত্ৰকে আৰু জানেই, চিপছৰ পেকেট লৈ লৈ অকণমান দূৰ ফুৰিলোঁ। আৰু আপোনালোকে বন্ধৰ বাৰকেইটা কেনেকৈ পাৰ কৰিলে জনাবচোন। আমি কিন্তু বহুত ধুনীয়াকৈ এনেকৈ পাৰ কৰিলোঁ। আৰু জীৱন থাকে মানে মানুহে যিকণ পাৰে যেনেকৈ পাৰে অকণ সুখী হ'বলৈ চেষ্টা কৰিব লাগে। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে, মই সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। আৰু এনেকৈ সকলোৱে মোক মৰম আৰু সাহস জনাই যাব, তেতিয়া আগলৈও এনেকৈ আপোনালোকৰ মাজলৈ ভিডিঅ' কিছুমান মই দিবৰ কাৰণে চেষ্টা কৰিম। আৰু ভিডিঅ'টো বহুত দীঘলীয়া নকৰোঁ, আজিলৈ আহিলোঁ আৰু সকলোকে ধন্যবাদ।